নমস্কাৰ দিবলৈ ওলাইছোঁ কেইটামান বিগ ব্ৰেকিং নিউজ দিবলৈ লৈছোঁ। প্ৰথমটো খবৰ, শেখ হাছিনাক উভতাব লাগিব ভাৰত চৰকাৰে। মৃত্যুদণ্ড বিহা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক উভতাব লাগিব ভাৰত চৰকাৰে। হাছিনা ভাৰতত শৰণাপন্ন হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু বাংলাদেশ চৰকাৰে হাছিনাক উভতাই নিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। পৰৱৰ্তী খবৰ, মুছলমানৰ ঘৰত বুলডোজাৰ চলোৱা চৰকাৰৰ বিৰুদ্ধে সৰব উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে জবাবদিহি কৰিছে চৰকাৰক, কিয় মুছলমানৰ ঘৰত বুলডোজাৰ চলোৱা হ'ল, লিখিতভাৱে প্ৰতিবেদন দিব লাগে। উচ্চতম ন্যায়ালয়ৰ এই সকিয়নি মধ্যপ্ৰদেশ চৰকাৰক। পৰৱৰ্তী খবৰ, জেলৰ পৰাই নিৰ্বাচন খেলিব বিধায়ক আমিনুল ইছলামে। বিধায়ক আমিনুল ইছলাম প্ৰায় এবছৰ ধৰি জেলত আছে আৰু AIDF-ৰ এই বিধায়কজনে জেলৰ পৰাই 26ৰ নিৰ্বাচন খেলিব বুলি আশাবাদী হৈছে। পৰৱৰ্তী খবৰ, মানৱতা বিৰোধী ইজৰাইলে আকৌ আক্ৰমণ কৰিছে গাজাত। যুদ্ধ বন্ধ ঘোষণাৰ পিছতো এনে নিকৃষ্ট কাণ্ড কৰিছে ইজৰাইলে। হয়, দিবলৈ ওলাইছোঁ এক ব্ৰেকিং নিউজ। আকৌ ইজৰাইলৰ আক্ৰমণত প্ৰাণ যাব ধৰিছে ফিলিস্তিনী মানুহৰ। আকৌ ফিলিস্তিনত ভয় আৰু হুলস্থলীয় পৰিৱেশ, কিয়নো ইজৰাইলে আইন অমান্য কৰি আকৌ আক্ৰমণ কৰিব ধৰিছে। পুনৰ ৰেল দুৰ্ঘটনা, পিকআপ বাহনৰ সৈতে ৰেলৰ খুন্দা। পুনৰ হৈছে ভাৰতবৰ্ষত ৰেল দুৰ্ঘটনা। কিছু সময় পূৰ্বে এই দুৰ্ঘটনা ত্ৰিপুৰাৰ ধলাই ষ্টেচনত সংঘটিত হৈছে। এই ৰেল দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বহু কেইজন লোক। পৰৱৰ্তী খবৰ, উচ্ছেদিত পৰিয়ালৰ কাষত থিয় দিছে মৌলানা বদৰুদ্দিন আজমল। দবগাত উচ্ছেদিত পৰিয়ালৰ খোজ ল'বলৈ গৈ মৌলানা বদৰুদ্দিন আজমলে টুকিছে চকুলো। মৌলানা বদৰুদ্দিন আজমলে উচ্ছেদিত পৰিয়ালৰ কৰুণ কাহিনী দেখি কান্দিছে শোক শুকাই। উচ্ছেদিত পৰিয়ালৰ দুখ বেদনা উচ্চতম ন্যায়ালয়লৈ লৈ যাব বুলি আশ্বাস দিয়ে মৌলানা বদৰুদ্দিন আজমল চাহাবে। পৰৱৰ্তী খবৰ, কোটি কোটি কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধন। PM কিষাণৰ ধন কোটি কোটি কৃষকৰ একাউণ্টত আজি সোমাইছে। আপুনি যদি পোৱা নাই তেতিয়াহ'লে এই নম্বৰত আপুনি কমপ্লেইন কৰিব পাৰে। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যিসকল কৃষকে PM কিষাণৰ ধন পোৱা নাই সেই সকলৰ বাবে এই নম্বৰটো মুকলি কৰা হৈছে। এই হেল্পলাইন নম্বৰত কমপ্লেইন কৰিলে আপুনি পাব পাৰে PM কিষাণৰ ধন।